মই গুচি আহিলোঁ আৰু দে, ফোন কৰি নাথাকিবি, নাযাওঁ আৰু মই কিনো যাম আৰু দে, মইতো আৰু সেইখন ঘৰৰ ছোৱালী নহয় এতিয়া, মোকতো আৰু উলিয়াই দিলে আৰু চা তহঁতেও অকণমান ভাবি চাব লাগে হয় নহয়, মই তহঁতৰ ভিনদেউক লগত লৈ গৈছোঁ হয় নহয়, ভিনদেউৱে তাই যেতিয়া তামোল দিলে টকা 200 এটা দিলে, তাইয়োতো বিনিময়ত দেচোন এখন সৰু হ'লেও গামোচা এখন দিব লাগে হয় নহয়, হা ভিনিহিয়েক বুলি মোৰ কি সন্মান থাকিল কচোন এইখন ঘৰত, ইমান একেবাৰে তেওঁ নাযাওঁ বুলিয়ে কৈছিলে, মই জোৰ কৰাৰ কাৰণেহে গৈছে, গৈ পেলাই সেইখন হৈছে, তেওঁতো ভাতেই নাখালে, খং কৰি পেলাই মোক পেলাই গাড়ীতে বহি থাকিলে, মই আৰু বেয়া পাই বুলি এনেই অকণমান আৰু মুখত ল'লোঁ আৰু ভাত খাম মই তাত নাখাওঁ ভাত, মই কি ঘৰত ভাত খাব নোপোৱাকৈ আছোঁ, তাত ভাত খাবলৈ মই হ'ব দে আৰু দে, তহঁতৰ বিয়াখন ভালে ভালে যাওক আৰু আমিনো কি আৰু থাকিলেওনো কি নাথাকিলেওনো কি আৰু বেয়া পোৱা নাই মই, মোৰ কাৰণে একো চিন্তা নাই, মইতো কালি ভাত খালেও একো নাছিলে বা মোক একো নিদিলেও একো নাই গামোচা চামোচা, কিন্তু তোৰতো ভিনদেউকতো তহঁতে অকণমান চাব লাগে ন, ভিনদেউটোতো লোকৰ মানুহ হয় নহয়, মইহে তহঁতৰ নিজৰ মই ইমান মানা কৰি থাকোঁ যে বেছি লেটি পেটি নকৰিবা সিহঁতৰ লগত, কথা নুশুনে, এতিয়া পাইছে নহয় শেখাটো। মানুহে খাই হোৱাৰ পিছত দেখিছোঁ একে কেৰাহীয়ে তৰকাৰী একদম পোলাও ভৰি আছে, হা সিহঁতেতো আৰু ক'ব লাগে তুমি বাৰু শাহুজনী ঘৰতে অকলে থৈ আহিছা, অকণমান লৈ যোৱা, ক'ব পাৰিলেহেঁতেন নাই কচোন, মই হোৱাহেঁতেন দি পঠিয়ালোহেঁতেন, কিন্তু দেই সেইকণো দি পঠিয়াব নোৱাৰিলি তহঁতে, সেইটো কাৰণে গুচিয়ে আহিলোঁ যা, আমি খালেহে তহঁতৰ আৰু নাইকিয়া হয়, লোককে দিবি, ওচৰৰ মানুহকে বিলাবি আৰু বিয়াত যেতিয়া মই সোণৰ চেণ্ডেল বিচাৰোঁতে দিব নোৱাৰোঁ বুলি ক'লে বুঢ়া বুঢ়ীয়ে, মই তেতিয়াই গম পাইছোঁ এইখন ঘৰৰ কথা, এতিয়া তেওঁ গম পাইছে, গম পাওক অকণমান, পাবও লাগে এইজনীয়ে। ইমান আশা কৰি আমি গোটেইকেইটাই কাপোৰ কানি লৈছিলোঁ বিয়ালৈ বুলি, ভাবাই নাছিলোঁ তহঁতে যে আমাক ইমান লোকৰ বুলি ভাবি আছোঁ। হ'ব আৰু গুচি আহা, হেৰা শুনিছা, ইমান কান্দিব নালাগে আৰু হ'ব দে ৰাখোঁ আৰু এতিয়াতোতো আৰু ছোৱালী ঘৰৰ মানুহে তহঁতৰ নিজৰ আৰু আমিনো আৰু কোন আৰু, হ'ব দে ৰাখোঁ দে।